এতিয়া ফেৰী নমাৰ পাছত মানুহবিলাক এইখন গাড়ীতেই পদাৰ্পণ কৰে। আপোনালোকে যদি বালিৰ মাজৰ সাগৰ চাবলৈ মন আছে ৰাজস্থান নগলেও হ'ব, ঢকুৱাখানালৈ আহক। ঢকুৱাখানাতেই চাব পাৰিব বালিৰে গোটেই পৰি অঞ্চল হৈ পৰিৱৰ্তিত হৈ থকা এই আমাৰ ঢকুৱাখানাখন। আহি আছো টেকেলিভূটা ঘাটলৈ বুলি ক'ব পাৰি। এতিয়া টেকেলিভূটা ঘাটটোৰ বহুত বেলেগ এটা ঠাইত আছে। আমি গৈ আছো একদম পুৰা সাগৰৰ মাজে মাজে, যেন তেনেকুৱা অনুভৱ হৈছে, যেন আমি ৰাজস্থানত আছো, যেন আমি ঢকুৱাখানাত নাই, যেন আমি ৰাজস্থানত আছো, তেনেকুৱা এটা ফিল হৈছে। যেন আমি ৰাজস্থানতে আছো। যেন আমি ৰাজস্থানত আছো তেনেকুৱা ফিল হৈছে। গৈ আছো বালিৰ মাজে মাজে, বহুত দূৰ আহিছো, প্ৰায় 5-6 কিলোমিটাৰ বালিৰ মাজে মাজে গৈ আছো, পোৱাগেই নাই। পুৰা লিকে লিকে গৈ আছো। এটা সম্পূৰ্ণ তৈয়াৰী নিজৰ গাঁৱৰ ৰাইজে তথা আমাৰ ফেৰীৱালা ৰাইজে নিৰ্মাণ কৰা এটা সামূহিক খন্তেকীয়া পথ। হয়তো ব্ৰহ্মপুত্ৰ নদীয়ে সুতি কলৈ সলায়, হয়তো ঘাটটো ক'ত দিয়ে, হয়তো সেইটো সম্ভৱত তথা ভগৱানে জানে। গতিকে সেই ভগৱান আৰু নদীৰ ওপৰত ভিত্তি কৰিয়ে সাজা এইটো এটা ৰাস্তা তথা আমাৰ যাতায়াতৰ কাৰণে, শিৱসাগৰলৈ যাবৰ কাৰণে, ব্যৱস্থা কৰিবৰ কাৰণে এইটো এটা আমাৰ ৰাস্তা। ৰাস্তাটো অত্যন্ত ধুনীয়া ৰাস্তা, যেন পুৰা যেন RCC মানে একদম পুৰা 4 লেন হাইৱে তথা তেনেকুৱা ধৰণে গাড়ী চলাব পাৰি। এইটো দেখিছেনে, খাল এটা দ আছে, একদম পুৰা গৈ আছো। গৈ আছো আমি এতিয়া, গৈ আছো, গৈ 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 লাষ্টত আমি এটা জেগাৰ পামগে। এতিয়া পামগে যেন লাগিছে, আমাৰ স্থানটো পামগে যেন লাগিছে। লিকে লিকে গৈ থাকা। আচ্ছা, এনেকুৱা এটা যাতায়াত কৰি মোৰ বহুত ভাল লাগে দেই। সেইকাৰণে ঢকুৱাখানা বাসীয়ে যিটো জীৱন যাপন কৰে সেইটো হয়তো বহুতৰ অঞ্চলৰ মানুহে নকৰে। গতিকে আমি যিকোনো পৰিস্থিতিত আৰু যিকোনো সামূহিক অঞ্চলত আমি খাপ খাই যাব পৰা আমাৰ অধিকাৰ তথা আমাৰ গুণাগুণ তথা আমাৰ অভ্যাস আছে বুলি আমি নদী বুকুত হাত থৈ ক'ব পাৰো। আহিছো আৰু দেই, ৰাস্তাটোৰ মাজে মাজে এখন দুখন ভাৰতীয় ফ্লেগ, যেন এয়া ব্ৰহ্মপুত্ৰ, যেন এয়া পাকিস্তান তথা ভাৰতৰ যেন সীমামূৰীয়া অঞ্চল, তেনেধৰণৰ আমাৰ এইখন ভাৰতীয় ফ্লেগ। বহুত দূৰ বে, আহি নোপোৱাই হলো, ভাগৰে লাগি গৈছে। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত জোকাহি হৈছে প্ৰবাহী জীৱনৰে অৰ্থ, কত মহাবাহু ব্ৰহ্মপুত্ৰ তাৰ হৈয়া নানি নিনি নিনি না না নানি না না নানি নিনি না না। মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, কত জোকাহি আহিছে প্ৰবাহী জীৱনৰ অৰ্থ, মহাবাহু
ব্ৰহ্মপুত্ৰ এইটো ঘাটটো যেন লাগিছে পাইছোহি নুই তাৰ হৈ নানা নানি নি 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 নানা নানি নি 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 নানা নানা লা 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 মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত জোকাহি মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত জোকাহি আহিছে প্ৰবাহী সমন্বয়ৰ অৰ্থ কত আহিছে পকাখি 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 এইখনে হৈছে আমাৰ ব্ৰহ্মপুত্ৰ এইখনে হৈছে আমাৰ ঢকুৱাখানা শিৱসাগৰৰ মাজত পাৰ হ'বলগীয়া আমাৰ বৃহৎ এখন ব্ৰহ্মপুত্ৰ সেইখন ব্ৰহ্মপুত্ৰত আজি আমি এনেধৰণৰ আমাৰ অনুভৱ হৈছে যেন আমি যেন একোটা মানৱ সভ্যতাৰ নতুন নতুন চানাকিৰে চানাকিত এজন সম্ভ্ৰান্ত তথা তেজাল যুৱক এইখন মোৰ গাড়ীখন আছে মাছ নিবৰ কাৰণে আহিলো মাছটো দেখাইছো আপোনালোকক বৰালি মাছ এইটো দেখিছে বৰালি মাছ এইটো পাতিহাঁহবোৰ সেয়ে দেখিছেনে ব্ৰহ্মপুত্ৰ পাৰত কেনেকৈ পাতিহাঁহবিলাক চৰি আছে পাতিহাঁহ নহয় তাত ব্ৰহ্মপুত্ৰৰ মাজত থকা সেই হাঁহবিলাক দেখিছেনে হাঁহ সেই হাঁহ দেখিছেনে এই দেখিছেনে এই হাঁহ দেখিছেনে হাঁহ বাপৰে এইকেইজনী খাই যে কি ধুনীয়া লাগিব কিন্তু খাব নাপায় আৰু সেইটো আৰু এটা জীৱ হত্যা মানে মহাপাপ মোৰ দৃষ্টিৰে গতিকে খাবতো নাপায় আৰু মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ আহিছে আকাশে মহি মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে পকাখি সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে পকাখি সমন্বয়ৰ অৰ্থ লাচিতে হৰাই ঘাটতে হতৰুৱা গৈছিলে ই ধৰ্ম স্বদেশ প্ৰেমেৰে সবাকে সমন্বয়ৰে ৰচিলে মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে পকাখি সমন্বয়ৰ অৰ্থ পুত্ৰ বিষ্ণু ৰাভাই মাটিত বৃষ্টি দিয়ালে